নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ দাস আপোনালোকৰ ওচৰত আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল অনলাইন কৰ্নাৰ। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিভিন্ন পদৰ তথ্য। যদিহে আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰাৰ লগতে ন'টিফিকেশ্যনৰ বেল আইকনটো প্ৰেছ কৰিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে লাভ কৰে। ন'টিফিকেশ্যন আহিছে চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড। এই চাওক, এডভাৰ্টাইজমেণ্ট নাম্বাৰ হৈছে 02/2000-admin R আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন মানে আপোনাৰ অনলাইন আবেদন আৰম্ভ হ'ব 5 মে'ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন মানে আবেদনৰ অন্তিম সময় হৈছে 25 মে' 2020। আহক আমি পদসমূহ আলোচনা কৰোঁ। পদসমূহ হৈছে 1 নম্বৰ চাইণ্টিষ্ট বি, ইয়াৰ বাবে আপোনাৰ পোষ্ট আছে 13টা আৰু বয়স 35 বছৰৰ ওপৰত হ'ব নালাগিব। আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন মানে শিক্ষাগত অৰ্হতা লাগিব বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং টেকন'লজি। আৰু ইয়াৰে মাষ্টাৰ্ছ প্ৰিফাৰেঞ্চিয়েল মানে আপোনাৰ বিচাৰিছে তেওঁলোকে আপোনাৰ মাষ্টাৰ ডিগ্ৰী ইন এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং নহ'লে টেকন'লজি। দ্বিতীয়তে আছে জুনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট। ইয়াৰ বাবে টোটেল পোষ্ট আছে 2টা আৰু ইয়াৰ এজ দিছে আপ টু 30 ইয়াৰ্ছ মানে 30 বছৰলৈকে আপোনালোকে বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ হৈছে যে আপোনালোকে এই ডিগ্ৰী ইন ছায়েন্স উইথ 4 years এক্সপিৰিয়েঞ্চ আপোনালোকৰ ডিগ্ৰীত ছায়েন্সত পঢ়া হ'ব লাগিব আৰু 4 বছৰৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। লগতে ডিজাৰ্বেল মানে তেওঁলোকে আশা কৰিছে মাষ্টাৰ ডিগ্ৰী ইন ছায়েন্স। 3 নম্বৰ হৈছে ছিনিয়ৰ টেকনিচিয়ান, ইয়াৰ বাবে টোটেল পোষ্ট 6টা আৰু চাওক লিখা আছে পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছএবিলিটিছ তেওঁলোকেও মানে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এজ হৈছে আপোনাৰ আপ টু 30 ইয়াৰ্ছ 30 বছৰ বয়সলৈকে আপোনাৰ এইটো বয়সৰ ব্যক্তিয়ে মানে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ এইটো কৈছে চাওক এচেণ্টিয়েল মানে যিটো দৰকাৰী ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন 4টা পোষ্ট আৰু ডিপ্ল'মা ইন ইলেক্ট্ৰনিক তাৰে এটা পোষ্ট আৰু ডিপ্ল'মা ইন মেকানিকেল তাৰে এটা পোষ্ট আৰু ডিজাৰ্বেল যিটো আপোনাৰ বিচাৰিছে 1 year এক্সপিৰিয়েঞ্চ ইন দ্য ৰেলিভেণ্ট ফিল্ড, সেইটো ফিল্ডৰ ক্ষেত্ৰত আপোনাৰ 1 বছৰৰ অভিজ্ঞতা। আৰু 4 নম্বৰ পোষ্টটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। ইয়াৰ টোটেল পোষ্ট আছে 2টা আৰু যিটো ৰিজাৰ্ভ আছে আপোনাৰ ৰিজাৰ্ভখিনি চাই লোৱা, মই এইখিনি কোৱা নাই কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু ইয়াৰ বাবে আপোনাৰ বয়সৰ সীমা দিয়া আছে 18 পৰা 25 বছৰ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতা এইটো হৈছে আপোনাৰ 1 নম্বৰ হ'ব লাগিব আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ, দ্বিতীয়তে হ'ব লাগিব আপোনাৰ ডাটা এণ্ট্ৰিত শুড প্ৰচেছ এ স্পীড অফ নট লেছ দেন 8,000K মানে আপোনাৰ পাৰ ঘণ্টাত 8,000 কমেও আপুনি ৱৰ্ড লিখিব পৰা হ'ব লাগিব। তাৰপিছত আপোনাৰ আছে 5 নম্বৰ পোষ্ট। 5 নম্বৰ পোষ্টটো হৈছে আপোনাৰ জুনিয়ৰ টেকনিচিয়ান। ইয়াৰ টোটেল পোষ্ট 2টা আপোনালোকে চাইছে আৰু ইয়াতো একেই এইবোৰ আছে চাব পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছএবিলিটিছ যিবোৰ লোকেও এপ্লাই কৰিব পাৰিব আৰু ইয়াৰো সেই একেই আপোনাৰ যিটো কয় বয়সৰ সীমা 18 পৰা 25 বছৰৰ ভিতৰত লোকে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতা কমেও মানে এইটো আপোনাৰ 10 পাছ হ'ব লাগিব। দ্বিতীয়তে আপোনাৰ মেকানিকেল ট্ৰেডত ITR চাৰ্টিফিকেট থাকিব লাগিব আৰু কমেও 3 বছৰ আপোনাৰ এইটো ক্ষেত্ৰত ফিল্ডৰ ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ বিচাৰিছে তেওঁলোকে। ইয়াৰ পিছত 6 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ লেবৰেটৰী এছিষ্টেণ্ট। ইয়াৰ টোটেল মুঠ পদ হৈছে 7টা আৰু কোনটোত কিমান ৰিজাৰ্ভ আছে আপোনালোকে চাই ল'ব। আৰু ইয়াৰেও আপোনাৰ এজ বয়সৰ সীমা ধৰা হৈছে 18 পৰা 25 বছৰ বয়সলৈকে আৰু
এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ যিটো আপোনাৰ অৰ্হতা দিয়া হৈছে, অৰ্হতা আৰু ধৰক আপোনাৰ অভিজ্ঞতা। অৰ্হতা হৈছে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব উইথ ছায়েন্স ছাবজেক্ট, মানে আপুনি ছায়েন্স লৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। দ্বিতীয়তে ডিজাৰেবল ডিগ্ৰী ইন ছায়েন্স ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি, মানে আপুনি যিকোনো মানে আপোনাৰ ডিগ্ৰী ছায়েন্সৰ মানে ডিগ্ৰী আশা কৰা হৈছে যিকোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰতে আপুনি যদি ডিগ্ৰী কৰিছে তেতিয়াহ'লে ভাল ছায়েন্সত লৈ। ইয়াৰে সাত নম্বৰ যিটো পষ্ট সেইটো আছে লোৱাৰ ডিভিজন ক্লাৰ্ক। ইয়াৰেও টোটেল পষ্ট আছে 13টা, আৰু যি কি কোনটো পষ্টত কিমানটা ৰিজাৰ্ভ আছে এইটো আপোনালোকে চাই ল'ব। আৰু ইয়াৰে বয়সৰ সীমাবদ্ধতা দিয়া আছে বিটুইন 18 to 25 ইয়াৰ্ছ, মানে আপোনাৰ 18 পৰা 25 বছৰৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতা যিটো আছে, শিক্ষাগত অৰ্হতা লাগিব আপোনাৰ ডিগ্ৰী, আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা লাগিব, বি এ BSc এইটো লিখা নাই আপোনাৰ, BA BSc BCom যি কৰে। আৰু লগতে আপোনাৰ চাওক লিখা আছে টাইপিং স্পীড অফ WPM ইন ইংলিছ অৰ 25 WPM ইন হিন্দী, মানে আপোনাৰ 1 মিনিটত আপুনি ইংলিছত 30টা ৱৰ্ড লিখিব পৰা হ'ব লাগিব, আৰু নহ'লে হিন্দীত কমেও 25টা ৱৰ্ড লিখিব পৰা হ'ব লাগিব। আৰু ইয়াৰে অন্তিম পষ্টটো হৈছে এটেণ্ডেণ্ট, আৰু আছে চাওক MTS, মানে মাল্টি টাস্কিং ষ্টাফ। ইয়াৰ বাবে টোটেল পষ্ট হৈছে 3টা, আৰু ইয়াৰ বাবেও আপোনাৰ চাওক বয়স আছে 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু শিক্ষাগত অৰ্হতা লাগিব 8 পাছ, আৰু আপোনাৰ চাওক ডিজাৰেবল, মানে তেওঁলোকে আশা কৰিছে যদি ভাল কমেও 10 পাছ হ'লে ভাল, আপুনি প্ৰিফাৰেঞ্চ পাব। আৰু দ্বিতীয়তে হৈছে আপোনাৰ ট্ৰেইনিং ইন বেচিক ৰিফ্ৰেছাৰ কোৰ্চ ইন হোম গাৰ্ড এণ্ড চিভিল ডিফেন্স। তো বন্ধুসকল চালে মই থুলমূলকৈ আপোনালোকক ক'লোঁ, মানে গোটেইখিনি আপোনালোকক ডেছক্ৰাইব নকৰিলোঁ, কাৰণ ইয়াতে বহুতটা পষ্ট আছে। গতিকে মই যদি আপোনালোকৰ চেলাৰী কিমান গোটেইখিনি যদি ক'ব যাওঁ তেতিয়াহ'লে ভিডিঅ'টো কমেও 30 মিনিট পাৰ হৈ যাব। গতিকে সেইকাৰণে মই আপোনালোকক থুলমূলকৈ ক'লোঁ। আৰু চাওক ইয়াত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে দেয়াৰ ইজ ন' এপ্লিকেশ্যন ফিজ ফৰ এপ্লাইং টু এনি পষ্ট, মানে আপুনি যিকোনো পষ্ট যদি এপ্লাই কৰে আপুনি 1 টকাও দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়া, মানে আপোনাৰ যিটো মাচুলটো একেবাৰে ৰেহাই দিয়া হৈছে। তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। কিবা ভুল ভ্ৰান্তিৰ বাবে ক্ষমা বিচাৰিছোঁ।